হেল্ল' বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বনাম বিস্কুটটো মই নান কাটা বিস্কুট কেনেকৈনো বনাওঁ আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। মই এই বস্তুখিনি মানে বনাই থৈ দিছোঁ, আপোনালোকক দেখুওৱা নহ'ল। মই এদিন নিশ্চয় বনাই বস্তু কি লাগেনো মই দেখাম। ইয়াত মই ময়দা লৈছোঁ, ময়দা, ঘি আৰু ৰিফাইন আৰু চেনি। মই এইখিনি বস্তুখিনি প্ৰস্তুত অলৰেডি কৰি থৈছোঁ। মই প্ৰস্তুত কৰোঁতে দেখাবলৈ নহ'ল, কিন্তু মই বিস্কুটটো কেনেকৈনো বনাওঁ তাকে মই আপোনালোকক দেখাম আজি। ব'লকচোন চাওঁ। মই এনেকৈ এইখিনি বনাই ল'লোঁ। ইয়াত মই দি যাম, মই এটুকুৰা এটুকুৰা এনেকৈ চেৰি দি দিছোঁ। আপোনালোকে বাদামো দিব পাৰে ইয়াত। চেৰি দি ল'লোঁ, দেখিবলৈ ধুনীয়া হয় আৰু এনেকৈ খাবলৈও সোৱাদ হয়। আপোনালোকে বাদাম দিওঁ বুলি ক'লেও পাৰে। মই এইখিনি আৰু অভেনত দি দিম। মই অভেনৰ এনেকৈ কাঁহীখনত অলপ ৰিফাইন দি লৈছোঁ, কাগজ এখনে। এনেকৈ অলপ ৰিফাইন দি তেল দি সানি ল'ব। তাৰপৰা মই এনেকৈ এটা এটাকৈ দি যাম। অলপ আঁতৰত এনেকৈ দিব, যাতে যেন অলপ ফুলিবলৈ গেপ থাকে। দি ল'লোঁ। মই অভেনটো 10 মিনিট প্ৰিহিট দি থ'ম। প্ৰিহিট হৈ গৈছে। মই এতিয়া এইখিনি এনেকৈ ভৰাই দিম। এতিয়া মই এইটো 180 ডিগ্ৰী চেলচিয়াছত হিটটো দিম। এয়া দেখিছে, মোৰ নান কাটা অলৰেডি হৈ গ'ল। এতিয়া মই লাহেকৈ উলিয়াই আনিম। এয়া এইখিনি মই ঠাণ্ডা হ'লে উলিয়াম। গৰমে গৰমে উলিয়ালে ভাগি যাব যে। বহুত ধুনীয়া হৈছে। এয়া মোৰ নান কাটা বিস্কুট হৈ গ'ল। কালাৰটো ইমান ধুনীয়া হৈছে, খাবলৈ বহুত ধুনীয়া হয়।